মই আছোঁ গুৱাহাটীৰ বেলতলাত। এইটো হৈছে বেলতলাৰ ওচৰত বাকাৰাপাৰাৰ মা মনসা মন্দিৰ। আৰু এয়া দেখিছেনে ছোৱালীবোৰে ইমান ধুনীয়া ধুনীয়াকৈ সাজপাৰ কৰি এতিয়া ফটো উঠি আছে। আৰু মই আৰু মাহীয়ে মন্দিৰলৈ গৈছিলোঁ, ধুনীয়াকৈ চাকি জ্বলাই মাৰ ওচৰত প্ৰাৰ্থনা কৰি ঘৰলৈ আহি গ'লোঁ। মনসা পূজা যিহেতু চলি আছে, এইজনী মাহী। আৰু এইফালে আমাৰ ধুনু ধুনু মাহীজনী, হাই। আৰু আমি কেইখনমান ধুনু ধুনুকৈ ফটো উঠি ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই।